হেল্ল' গাইজ, নমস্কাৰ সকলোকে। মই কাপোৰ এযোৰ চিলাব লৈছোঁ আজি। এইযোৰ কাপোৰ মোৰ বহুত দিনেই হ'ল কাটি থৈ দিয়া, কিন্তু চিলোৱা নাছিলোঁ, সেইকাৰণে আজি চিলাবলৈ লৈছোঁ। আচলতে মই এইযোৰ কাপোৰ বিক্ৰী কৰিম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ যে নিজৰো এনেকুৱা হেভি কাপোৰ নাই যিহেতু, সেইকাৰণে ৰাখি দিলোঁ নিজলৈ বুলি। এতিয়া এইখিনি চিলাই লওঁ, পতি চিলাব লৈছোঁ এতিয়া। আপোনালোকে ভিডিঅ'টো চাই থাকক। চাদৰখন চিলোৱাৰ পাছতে মই একেবাৰে দহিও বাতি দিলোঁ। মই এটা ৰঙৰে বাতিছোঁ, ক'লা ৰঙৰ। যিহেতু মই এটা ৰঙৰে ভাল পাওঁ, সেইকাৰণে মই অকল এটা ৰঙৰে বান্ধিলোঁ। মই আগতে আচলতে মই দহি বটা কেনেকৈ বান্ধো আপোনালোকক দেখুৱাইছিলোঁ আগৰ ভিডিঅ'ত, মই সেইকাৰণে নেদেখালোঁ। একেবাৰে বান্ধি শেষ হোৱাৰ পাছতে আপোনালোকক দেখাই দিছোঁ। এয়া ইমান ভাল লাগিছে চাওকচোন। আৰু মই ইয়াতে আকৌ ৰঙা মোৰ চাদৰ এখন আছিলে, এইটোকো মই দহি বাতি দিলোঁ। এয়া অকল ইয়াতো মই বগা কালাৰ বাতিছোঁ। ইফালে হৈ গ'ল। এয়া মেখেলাখনো চিলাই ল'লোঁ। এয়া মোবাইলত দেখিছেনে, ৰংটো বেলেগ বেলেগ ওলাইছে। চাদৰখন বেলেগ ৰং নিচিনা ওলাইছে, এফালে মেখেলাখন ৰংটো বেলেগ ওলাইছে, কিন্তু ৰিয়েলটো ইমান ৰংটো ভালকৈ নাই ওলাই। মেখেলাটো যোনটো ৰিয়েল এইটোৱে হয়। এতিয়া মই আকৌ ব্লাউজটো কাটি ল'লোঁ। এতিয়া ব্লাউজটো চিলাই লওঁ দেই।